নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল মঞ্জিত ভৰাইলৈ স্বাগতম। আৰু আজি আমি কেইটামান এনেকুৱা বিষয়ত কথা পাতিম যিকেইটা আপোনালোকে জানিও ভাল পাব, ছোৱালী মানুহৰ ওপৰত হয়। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে এগৰাকী ছোৱালীৰ, বিয়া নোহোৱা ছোৱালীৰ শৰীৰত কিমান লিটাৰ গাখীৰ থাকে? যদি সেই প্ৰশ্নটোৰ উত্তৰ জানে তেতিয়াহ'লে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰটো দি দিয়ক। আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1.5 লিটাৰৰ পৰা 2 লিটাৰ গাখীৰ এগৰাকী বিয়া নোহোৱা ছোৱালীৰ শৰীৰত থাকে। এইটো মই কোৱা কথা নহয়, এইটো বৈজ্ঞানিক ভিত্তিক কথা। যদি কিবা আৰু বেলেগ কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে। আৰু আজি আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে যে এনেকুৱা কি বস্তু যি নেকি ছোৱালীয়ে নিজৰ ওঠৰ মাজত ঘঁহি লৈ ভাল পায়? যদি সেই প্ৰশ্নটোৰ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিয়ক আৰু ভিডিঅ'টো অকণমান প'ষ্ট কৰি ল'ব পাৰে। আৰু আজি আমাৰ এই দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো হৈছে যে লিপষ্টিক ছোৱালী মানুহে নিজৰ ওঠৰ মাজত ঘঁহি ভাল পায়। আৰু আজি আমাৰ তৃতীয় প্ৰশ্নটো হৈছে যে এনেকুৱা কি কাম আমি সৰু ছোৱালীক কৰিব নোৱাৰোঁ যিটো নেকি 18 বছৰ হৈ যোৱা ছোৱালীক কৰিব পাৰোঁ? যদি সেই উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত জনাই দিয়ক। আৰু আমাৰ এই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে যে আমি 18 বছৰৰ তলৰ ছোৱালীক বিয়া কৰাব নোৱাৰোঁ। বিয়া কৰিলেতো আইনগতভাৱে দোষী হয়, আৰু 18 বছৰৰ ওপৰৰ ছোৱালীক বিয়া কৰিব পাৰোঁ, আৰু ল'ৰাৰ ক্ষেত্ৰত এইটো 21 বছৰ। আৰু আজি আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে যে আমি এনেকুৱা কি বস্তু দেখা পাওঁ য'ত নেকি ল'ৰাৰ সেইটো সৰু আৰু ছোৱালীৰ সেইকেইটা ডাঙৰ? যদিহে জানে উত্তৰটো দি দিয়ক। আৰু আজি আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে যে আমি ছোৱালী মানুহৰ পইচা লোৱাৰ বেগটো ডাঙৰ দেখা পাওঁ যিটো নেকি ল'ৰাৰ সৰু। কোনোবাই বেলেগ ভাবিছিল যিটো কমেণ্ট জনাই দিব। আৰু আজি আমাৰ 5 নম্বৰ প্ৰশ্নটো আৰু শেষৰ প্ৰশ্নটো হৈছে যে কোনটো এনেকুৱা জীৱ আছে, জন্তু আছে যিনকে আকাশৰ পিনে নাচায়? যদি সেই উত্তৰটো জানে কমেণ্ট বক্সত জনাই দিব। আৰু আজি আমাৰ এই 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে যে গাহৰিয়ে কেতিয়াও আকাশৰ পিনে চোৱা দেখা নাপাওঁ আপোনালোকে, নাচায় গাহৰি। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰি দিব, আৰু যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ এতিয়া বহুত কম।